Oh. Wow, man. Majuli! আমি গাইজ যোনফালে এতিয়া সোমালোঁ সেইফালে ঢেৰ সত্ৰ আছে আমি চবতকৈ দূৰলৈকে যাওঁ দক্ষিণপাট সত্ৰলৈকে যাওঁ তাৰপিছত আহোঁতে আমি চামগুৰি সত্ৰলৈ সোমাম তাৰপিছত আপুনি তাৰ জেগাবোৰ দেখাম তাৰপিছত কমলাবাৰী যাম আমি এইমাত্ৰ সোমালোঁ দক্ষিণপাট সত্ৰলৈ যোৱা ৰাস্তাটো মানে এটা সৰু গলি এটা আছে আপোনাৰ ৰাইট চাইডে আছে তো তাৰ সেইফালে নামি যাব তলৰ মানে এনেকৈ ৰাস্তা কিনাৰে কিনাৰে দেখিব পাইছে সুন্দৰ পথাৰ দেখিছে একদম আপোনাৰ পকা ধানৰ মাজে মাজে সৰু সৰু আলি এটা গান এটা নাই জানো এই ঠিক তেনেকুৱাই আৰু ৰাস্তাটো ৱাও বে আৰু আমি কহোৱা মাজে মাজে গৈ আছোঁ দক্ষিণপাট সত্ৰলৈ এয়া আমি সোমাব লৈছোঁ এতিয়া শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ মাজুলী দিছে ইমান ধুনীয়া এয়া দক্ষিণপাট সত্ৰৰ ভিতৰ দৃশ্য আমি এতিয়া দক্ষিণপাট সত্ৰৰ পৰা ওলালোঁ এতিয়া আমি গৈ আছোঁ চামগুৰি সত্ৰ সেইখিনি আপোনাক দেখাই মেলি নেক্সট আমি কমলাবাৰী সত্ৰলৈ যাম এতিয়া অলৰেডি 4টা পাৰ হ'ল 4টা বাজি পাৰ হ'ল চ' চাগে আমি কমলাবাৰী সত্ৰ পাওঁতে পাওঁতে এন্ধাৰ হৈ যাব চ' আমি যিমান পাৰোঁ সোনকালে আপোনাক বস্তুবোৰ দেখাবলৈ ট্ৰাই কৰি আছোঁ চ' আমি গৈ আছোঁ চামগুৰি সত্ৰ মুখাৰ কাৰণে ফেমাছ মানে বিখ্যাত বহুত বিখ্যাত তো এই মাস্ক মেকিং চেণ্টাৰ দেখিছোঁ এইটো নহয় এইটো নহয় দেখাই দিছোঁ দেই অলপ কেতিয়া অহা হ'ল আমিতো ঢাকাৰ পৰা পাইছোঁ নমস্কাৰ মোৰ নাম ধীৰেন গোস্বামী মই চামগুৰি সত্ৰৰ এজন ডেকা সত্ৰীয়া ল'ৰা হিচাপে মুখাশিল্পৰ লগত জড়িত আৰু আমাৰ হ'ল এখন চামগুৰি সত্ৰ বুলি কয় এই চামগুৰি সত্ৰখন 1663 খ্ৰীষ্টাব্দ আহোম ৰজা চক্ৰধ্বজ সিংহৰ দিনত প্ৰতিষ্ঠিত এখন সত্ৰ আৰু তেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আতা এই চক্ৰপাণি আতাৰ ওচৰত ৰজা চক্ৰধ্বজ সিংহই
সত্ৰখিনি প্ৰতিষ্ঠা কৰিছিলে। এজোপা বৃহৎ আকাৰ চাম গছ আছিলে, সেই চাম গছজোপাৰ তলতে সত্ৰখিনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিছিলে চামগুৰি। আৰু সত্ৰখনৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। গুৰুজনে 500 বছৰ আগতে বৰদোৱা থানত চিহ্ন যাত্ৰাৰ ভাওনা যোগ দি মুখাগলাটো তৈয়াৰ কৰিছিল আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। আহোঁতে 2003 চনত আমাৰ স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাদেৱে মুখাশিল্পটোক ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি দিলে সংগীত নাটক একাডেমীৰ যোগেদি। আৰু সেই সৌভাগ্যতে প্ৰথম চামগুৰি সত্ৰলৈ আহিলে আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিছিলে। মোৰ পিতৃৰ নাম কুশকান্তদেৱ গোস্বামী আছিলে। এইখন তাম্ৰপত্ৰখন মই দেখাই দিছোঁ। এইখন হ'ল তাম্ৰপত্ৰ। এই আব্দুল কালামৰ পৰা বঁটা লোৱা মুহূৰ্ত। তেতিয়াই মানে এটা ভাল পৰিচয় আহিলে, তাৰপাছতে বিশ্বলোক আহিবলৈ ল'লে। আৰু আমাৰ মুখা বনোৱা পদ্ধতিটো এইটো। প্ৰথমতে এইটো বাঁহৰ কাঠিয়ে তৈয়াৰ কৰোঁ, কুমাৰী মাটিয়ে কাপোৰ মাৰোঁ, গৰু গোবৰেৰে চেহেৰা বনাওঁ, আকৌ কুমাৰী মাটিয়ে কাপোৰ মাৰোঁ, তাৰপিছত ৰং। তাৰমানে এটা মুখা বনাবলৈ গ'লে 5টা পৰ্যায় হয়, 3 দিন 4 দিন লাগে। আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ। ইয়াত দেখিছেনে, এয়া ভগৱন্ত দশৰথৰ চতুৰ্থ অৱতাৰ, ইয়াত নৰসিংহ অৱতাৰ। আৰু এই ভাগ হ'ল এয়া নৰসিংহ, এয়া লটুকৰি মুখা বুলি কয়। তাৰপাছতে এইবিলাক এইবিলাক যেতিয়া আমি ভাওনা কৰোঁ, এইবিলাক আমি পিন্ধি যাওঁ। এইটো এনেকৈ এইটো এইবিলাক হ'ল আমাৰ মুখাশিল্পৰ বৈশিষ্ট্য। মই থুলমূলকৈ কৈ দিলোঁ। আমি চামগুৰি সত্ৰৰ পৰা ওলালোঁ। এতিয়া আমি গৈ আছোঁ কমলাবাৰী সত্ৰলৈ। এতিয়া অলৰেডি 4:30 হৈ গ'ল, চ' এন্ধাৰ হ'ব ধৰিছে। এতিয়া তাত পোৱালৈকে চাগে আমাৰ এন্ধাৰ হৈ যাব। আজি গ্ৰেড 4 এক্সামো আছিলে, চ' এইটো এনেকুৱা ভিৰ আজি দেখা পোৱা গৈছে, পূৰা ভিৰ আছে। টিকেট বনাইছে ন, এইটো বহুত নতুন হৈ আছে। আমি পালোহি এতিয়া উত্তৰ কমলাবাৰী সত্ৰলৈ। এয়া চাব পাৰে, মানে দেখিব পাৰিছে আপোনালোকে উত্তৰ কমলাবাৰী সত্ৰ। এয়া এয়া শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ। সোমাব লৈছোঁ আমি। ধুনীয়া আছে চাগে, ধুনীয়া আছিলে। কি কৈছা? হাই এটা কৈ দিয়া, হাই এটা কৈ দিয়া। হাই। অলপ এন্ধাৰ হৈ আছে, কিন্তু আপোনালোকে এনেকৈ ভিউটো অলপ এনজয় কৰক। কিন্তু দিনৰ টাইমত আৰু ধুনীয়া লাগিলে হয়। চ' এই ফ্লেছটো মাৰি দিছে মোৰ কেমেৰামেন। ৱাও, এতিয়ালৈকে আমি যিমান তাত গ'লোঁ চবতকৈ ধুনীয়া আৰ্কিটেক্ট ডিজাইন এখন সত্ৰৰে হয়।
গাইজ মই এতিয়া কমলাবাৰী সত্ৰৰ বাহিৰত আছোঁ আজি আমাৰ মাজুলীৰ যোনটো ট্ৰিপ সেইটো আজি ইয়াতে শেষ কৰিম আমি কাৰণ এতিয়া অলৰেডি বেটেৰীও মোৰ বহুত কমি গৈছে জাষ্ট 10% মান আছে চ' ইয়াতে ব্লগটো শেষ কৰোঁ আশা কৰিছোঁ আপোনালোকক ভাল লাগিলে ব্লগটো চ' ফিউচাৰতো মই এনেকুৱা ট্ৰেভেল ব্লগছ এনেকুৱাবোৰ দি থাকিম আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এণ্ড যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি ল'ব আৰু এনেকুৱা কালচাৰেল বস্তুবোৰ মই নিজেও ভিজিট কৰি ভাল পাওঁ আপোনালোককো দেখাই থাকিম মই অহা ব্লগবোৰত চ' চি ইউ